नमस्कार स्वागतम আপোনাক মোৰ আনটা ভিডিঅ'লৈ তো আজিৰ ভিডিঅ'টো কি কৰোঁ দিনটো দেখাই আছোঁ আপোনালোকক ছোৱালী স্কুলৰ পৰা আহিব হ'ল আৰু সেই বাপেকে আনিব গৈছে ল'ৰা স্কুল খুলিব হৈছে তো সি তাৰ স্কুলৰ হোমৱৰ্কবোৰ কৰি আছে তো হোমৱৰ্ক ৰিলেটেড এটা কথা আছিলে যে তাৰ হোমৱৰ্কছত দিছে যে আসাম ষ্টেট জু তাত গৈ কিছুমান ফটো ক্লিক কৰি আনিবলৈ তাৰ প্ৰজেক্ট হয় এইটো মানে স্কুলৰ তো সেইটো বুলিয়ে ৰাতিপুৱা যেতিয়া ক'লে নিজৰ বাপেকক যে পাপা এইটো প্ৰজেক্ট হয় তো বাপেকে ক'লে ঠিক আছে ব'লা আজিতো জুলৈ যাম জুত গৈ পিনে যিখিনি আছে তুমি ফটোগ্ৰাফবোৰ ল'বা তো তাকে বুলি সেয়াই আৰু বাপেকে ক'লে আজি তালৈ যোৱাই হ'ব তো ছোৱালীটো স্কুল অলৰেডি পঠিয়াই দিছিলোঁ তাইৰ কাৰণে ৱেইট কৰিলোঁ এতিয়া তাইৰ স্কুলৰ পৰা ছুটি হ'ব হৈছে তো সেই তাইৰ কাৰণে তাইকো ৰেডি কৰিম তাৰপিছত আমি ষ্টেট জুলৈ ওলাই যাম সেই জুৰ যিবোৰ ফটোগ্ৰাফছ আছে সেই ফটোগ্ৰাফছবোৰ ল'ব আৰু মানে কি ময়ো চাগে আপোনাৰ 6 বছৰমান হ'ল মানে লকডাউনৰ আগত ল'ৰা তেতিয়া সৰু আৰু তেতিয়াই চাগে জুত গৈছিলোঁ তাক লৈ দেখাবলৈ ছোৱালীটো দেখাই নাই বাৰু ছোৱালী আজি ফাৰ্ষ্ট টাইম হ'ব তো একেলগে ভাবিলোঁ যে ভালেই হ'ল ছোৱালীজনীও চাই ল'ব তাইও এতিয়া মানে বস্তুবোৰ বুজি পোৱা হৈছে ইমান সৰুতে লৈ গৈতো ভাল নালাগে তেতিয়া তাহাঁতে ইমান বুজি নাপায় এতিয়া তাই মানে কোনটো লায়ন হয় টাইগাৰ কি হয় মানে কেনেকুৱা হয় এনিমেল বস্তুটো সেইটো বুজি পায় তো এতিয়া লৈ গ'লে ভাল হ'ব সুবিধা হয় আৰু তো সেইকাৰণে আমি ভাবিছোঁ আজি জুতে লৈ যাওঁ তো যিহেতু আমি এতিয়া যাব ওলাইছিলোঁ ব'লক আপোনালোককো জুখন দেখাই ন মানে বহুত মানুহতো এনেকুৱাও আছে ন জুটো চবেই যায়েই বাৰু গৈছে বাৰু অসমত যদি আছে অসমৰ জুখননো নাচাবনে কিন্তু কিছুমান মানুহ এনেকুৱা আছে যোনে মানে বহুত বছৰৰ মূৰত যাব বা যোৱা নাই ভাবি আছে যাম বুলি এতিয়া বা কি সলনি হ'ল সেইখিনি বাৰু মই দেখাব চেষ্টা কৰিম তো ব'লক আজি জুখন চাই আহোঁগৈ তো স্কুলৰ পৰা আহি পোৱাৰ পাছত তাই প্ৰথম কাম হ'ল হোমৱৰ্ক কৰা মানে এনেই অলপ দেৰিকৈ কৰিলেও আজি অলপ জল্দি কৰিছে কাৰণ তাই আহি গম পাইছে যে ক'ৰবাত তাইক ফুৰাব নিম তো এইটো চাই মানে কি ছোৱালী বয়স হিচাপত মানে ইমানখিনি এক্টিভ যে এইটো চাই ভাল লাগে তাই মানে জানে যে তাই হোমৱৰ্ক কৰিলে আজৰি আৰু তাইক তেতিয়া কোনো একো নকৰে সেইকাৰণে আগতে তাই নিজৰ কামখিনি খতম কৰিছে সেয়াই তাই আহি স্কুলত কি কৰে কি নকৰে কেনেকুৱা গ'ল স্কুলৰ দিনটো গোটেইখিনিতে আহি বুজাই ক'ব পাৰে যে এইটোৱে ভাল লাগে চাই তাই এতিয়া বয়স 2.8 হয় কিন্তু সেইখিনি হিচাপত তাই বহুতেই এক্টিভ মোক লাগে আৰু তেনেকুৱা সেয়াই এতিয়া পঢ়া শুনা কৰিলে ৰেডি হ'ব পাৰিব যে সেইকাৰণে আগতে এইখিনি কৰি লৈছে ক'ত যাবা এতিয়া ইমান গৰমত নাযাওঁ ব'লা শুই থাকিম ক'ত যাবা ক'ত যাবা তুমি কি চাবা তাত ভূতো চাই নেকি আহা আহা জলদি কোন ফাৰ্ষ্ট চাব তো ব'লক আজি জাৰ্ণিটো আৰম্ভ কৰোঁ তো এয়া আমি গাড়ীত বহি ওলালোহি মই আৰু ছোৱালী পাছফালে আৰু আজি বাপেকৰ ওচৰত পুতেক বহিছে কিন্তু সেয়া আৰু আৰম্ভ হোৱাৰ লগে লগে ছোৱালীয়ে আপুনি দেখিছেনে আৰম্ভ হ'লে তাই সেয়া বাপেকৰ ওচৰত মানে কি কৰিব আৰু বাপেকক ধৰিব এনে মৰমে কৰিব তেনেকুৱা আৰু কিন্তু আজি গৈ এটা ভাল লাগিলে কি আজি ইমান ট্ৰেফিক জাম নাই পোৱা আমি আৰামত যাব পাৰিছোঁ নহ'লে ইমান মানে গুৱাহাটীত যেনেকুৱা জাম ওলাবলৈ ভয় লাগে তো আজি মানে সিমান এটা জাম নাই পোৱা তো এয়া আমি পালোহি আসাম ষ্টেট জু তো প্ৰথম সোমোৱাৰ লগে লগে সেয়া গাড়ী লৈ গ'লে এটাই কাম গাড়ী পাৰ্কিঙৰ তো প্ৰথমতে আমি পাৰ্কিংটো ল'লোঁ আৰু পাৰ্কিঙৰ পে'মেণ্টটো কৰি পাৰ্কিঙত থ'লোঁ গাড়ীখন মই চাৰ্টটো দেখাই দি আছোঁ আপোনালোকে চাব পাৰিব যে পাৰ্কিং চাৰ্জবোৰ কিমান হয় তো এয়া চাৰ্টখন চাই ল'ব তাৰপিছত পাৰ্কিঙত তো গাড়ী আমি গাড়ীৰ পৰা নামিলোঁ এইটো ৱেইট ৰ'বা
তো নামাৰ পিছত আৰু সিহঁতক কোনে পায় সিহঁতে দেখিছেনে উৎপাত আৰম্ভ হৈ গ'ল ইফালৰ পৰা সিফালে মানে বাপেকে অলপমান নমাই দি আমাক ক'লে যে মই ATM-ৰ পৰা আহোঁ কেছ অলপ লৈ আহোঁ তো মোক ক'লে সিহঁতক চাবা তো তাহাঁতৰ উৎপাত আৰম্ভ হৈ গ'ল তো এইটো টিকেট ফি মানে কিমান টিকেটৰ প্ৰাইচ গোটেইখিনি লিখা আছে আপোনালোকে ভালকৈ চাই ল'ব তো হাজবেণ্ড নাহোঁতে ময়েই টিকেটটো কৰি ল'লোঁ অনলাইন টিকেটটোৱে কৰি ল'লোঁ তো সেয়া হাজবেণ্ড আহি পালে তাৰপিছত আমি সোমালোঁ ভিতৰলৈ প্ৰথম ইমান ভিৰ নাছিলে আমি প্ৰায় 2:30মান বজাত গৈ পাইছোঁ আৰু তেতিয়া ইমান এটা ভিৰ পোৱা নাই প্ৰথম সোমোৱাৰ লগে লগে ভাবিলোঁ চাগে মানুহ বহুত কমেই নি আজি কিন্তু সেই যিমান ভিতৰত সোমাই গৈছে তাৰপিছত দেখিলোঁ যে নাই মানুহ আছে ভালেখিনি প্ৰথম হাজবেণ্ডে ক'লে বোলে এইটো এই পানীখিনিতে চাওঁ নেকি কিবা এটা আছে নেকি কিন্তু একো দেখা নাপালোঁ তো মনটো অলপমান বেয়া লাগিলে যেন এতিয়াও চাগে জোখন ইমান ইম্প্ৰুভ হোৱা নাই নেকি কিন্তু এই ভিতৰত সোমোৱাৰ পিছত ভাল লাগিলে আৰু চাই এই প্ৰথম আৰম্ভণিতে দেখিছেনে এইবোৰ ইলেক্ট্ৰিক ভেহিকেলছ তাতে আমি ভাবিলোঁ আজি ইলেক্ট্ৰিক ভেহিকেলছতে চাওঁ কি মানে কেনেকৈ দেখায় ইহঁতে তো ইয়াতে আপোনাৰ মানে পাৰ পাৰ্চন 50 টকাকৈ লয় আৰু আপোনাৰ 3 বছৰতকৈ সৰু বাচ্ছাৰ মানে পইচা নলয় তো সেয়া আমি 3জনৰে আমাৰ টিকেট কৰিলোঁ টিকেট কৰাৰ পিছত হাতত আপোনাৰ এটা বেণ্ড বান্ধি দিয়ে সিহঁতে মানে ইয়াৰ চিষ্টেমটো এনেকুৱা যে ষ্টেচন থাকে 10টা তো সেই 10টা ষ্টেচন সিহঁতে ঘূৰি ফুৰে এইবোৰ গাড়ীবোৰ তো আপোনালোকে যিকোনো এটা ষ্টেচনৰ পৰা আপুনি যিকোনো গাড়ী এখন ল'ব পাৰে মানে এইটো কথা নহয় আপুনি যিখনত গৈছে সেইখনতে আহিব লাগিব বুলি তেনেকুৱা একো কথা নাই মোটামুটি 5-6খনমান আছে এনেকুৱা গাড়ী ঘূৰি ফুৰে য'ত আপোনাৰ মানুহ দেখে সিহঁতে উঠাই লয় আৰু যদি হাতত বেণ্ড থাকে তেতিয়াহে উঠায় মানে আপুনি টিকেট কৰিছে এইটোত আপোনাৰ প্ৰুফ আৰু তাতে তো আমি তেনেকৈ আপোনাৰ প্ৰথম আমাক ষ্টেচন 1ৰ পৰা আৰম্ভ কৰাই উঠাই লৈ গ'ল তাৰপিছত আমি মাজত নমাই দিলে আৰু কৈ দিলে কোনখিনি কি আছে চাবলৈ ক'লে তাৰপিছত ক'লে কোনখিনি ষ্টেচন যে ৰখিব লাগে সেইখিনি কৈ দিয়ে তো আমি হিপোটো চালোঁ হিপোটো চাই সিপিনে আমি বিয়াৰটো চালোঁ বিয়াৰটো দেখা পাই ছোৱালী যি উৎপাত মানে তাইক মানে বিয়াৰটোৰ লগত খেলিব লাগে এতিয়া তো বহুত এনজয় কৰিছে তাই ভাল পাইছে চাই এইবোৰ কাৰণ এইবোৰ কাৰ্টুনত বা টিভিতে দেখা পাইছে এনেকৈ মানে ৰিয়েল দেখা পোৱা নাই কেতিয়াও আৰু মোৰ ভাল লাগিলে এই টাইগাৰকেইটা চাই মানে মই যেতিয়াও গৈছোঁ চাগে মই এটাহে টাইগাৰ দেখা পাওঁ তাকো একদম ক্ষীণ একো নাই আজি গোটেইকেইটা টাইগাৰ দেখা পাই এনেকুৱা লাগিছে যে ন কিবা এটা মানে ভাল দেখিছোঁ আৰু ইমান হেল্ডি ধুনীয়া লাগিছে চাই তো চাই মেলি আমি ষ্টেচন 3ত আহি ৰখিছোঁ এই পিছফালে মোৰ বৰ্ড দেখাই আছে আপোনাৰ BOB তো আমাক তেনেকুৱা কৈ দিছিল ড্ৰাইভাৰে আমি সেনেকুৱা সেই হিচাপতে আমি আহি ৰখিছোঁ তাৰপিছত তাৰপৰা আকৌ গাড়ী আমাক লৈ গ'ল তাৰপিছত আমি নেক্সট আমি এই মটো চাইছোঁ ৰেপটাইল হাউচ আৰু বহুত আছে এনিমেল এইবাৰ মানে গৈ ভাল লাগিছে আমাৰ তো লাষ্টত আপোনাৰ জুখন চোৱাৰ পিছত আপুনি আহি টিকেটটো ইয়াতে কাউণ্টাৰত জমা দিলেও হয় নহ'লে সিহঁতক কৈ দিয়ে আৰু তাৰপিছত এনেকৈ চাই মেলি আমি পাৰ্কখনত সোমালোঁ মানে ছোৱালীয়ে আৰম্ভণিতে উৎপাত কৰিছিলে যে তাই এনিমেল চাব নাযায় পাৰ্কতহে যাব তো তাইৰ কথাটো ৰাখিবলৈ কাৰণে পাৰ্কত সোমালোঁ তো গাইজ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এনেকুৱা ঠাই আৰু আপুনি চাব বিচাৰে তেতিয়াহ'লে মোক ক'ব জনাব কমেণ্ট কৰি তেতিয়াহ'লে মই এনেকুৱা জেগাত গৈ আপোনালোকক ডিটেইলছখিনি দিব চেষ্টা কৰিম য'ত মানে ফেমিলি আপুনি লৈ যাব পাৰে যিহেতু আমি ফেমিলি থকা মানুহ বা এতিয়া ল'ৰা ছোৱালী সৰু তো ইহঁতক লৈ যাবলৈ চব জেগা আমি লৈ যাব নোৱাৰোঁ যিকোনো জেগাত তো যিখিনি জেগাত আমি যাব পাৰোঁ সেনেকুৱা জেগাবোৰ যদি আপোনালোকে চাব বিচাৰে কেনেকুৱা হয় যাব পাৰি নে নোৱাৰি তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই দেখাব চেষ্টা কৰিম তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ বাই বাই